Welcome back to my channel School Online #RS। तो आज हम क्लास 9वीं की कक्षा 9वीं की हिंदी का कृष्ण महिमा पद्य हम करने वाले हैं। पद्य माने हल पोएम আৰু ৰসখান জীৰ আমি ধুনিয়া পোয়েম এটা আমাৰ ক্লাস 9ত আছে কৃষ্ণ মহিমা তাকে আজি আমি কৰিবলৈ লৈছো। এখেত হৈছে ৰসখান কবি। তেওঁ এগৰাকী মুছলমান কবি আৰু তেওঁৰ নাম আসল নাম আছিল সঈদ ইব্ৰাহিম, কিন্তু তেওঁৰ কৃষ্ণৰ প্ৰতি তেওঁ ভক্তি ইমানেই বেছি হ'ল যে তেওঁ নিজৰ নাম ৰসখান কৰিলে। নিজৰ সকলো ঘৰৰ যিমান তেওঁৰ বহুত ভাল ঘৰৰ এজন আছিলে সব ত্যাগ কৰি পেলাই তেওঁ কৃষ্ণ ভক্তিত লাগিলে। 1533 চনত তেওঁৰ জন্ম হৈছিলে আৰু 1618ত তেওঁৰ আশে-পাশে তেওঁৰ মৃত্যু ঘটে। এই পোয়েমটো আমাৰ এই কবিতাটি সুজান ৰসখানৰ পৰা লোৱা হৈছে। ঠিক আছে, তেওঁৰ পৰিচয় হ'ল থুলমূলকে এইখিনি আৰু এয়া আমাৰ কবি ৰসখান। তেওঁ কৃষ্ণৰ ভক্তি যেনেকে আমাৰ কৃষ্ণ ভক্তি আৰু সুৰদাস আছে, মীৰাবাই আছে, গতিকে তেওঁ এজন বহুত ডাঙৰ এজন তেওঁ কৃষ্ণ ভক্ত আছিলে। গতিকে আৰম্ভ কৰিব লৈছো। কৃষ্ণ মহিমা তোমালোকে নিজৰ বুকসখিনি চাই লোৱা, মিলি লোৱা আৰু এটা পেন্সিল লৈ লোৱা হাতত, যাতে মই অসমীয়া ইয়াৰ অৰ্থখিনি কৈ গলে তোমালোকে লিখি ল'ব পাৰিবা ওচৰতে। এইখিনি একোটা একোটা ছন্দ বুলি কয়। প্ৰথম ছন্দ মানে যিবোৰ পোয়েম বা কবিতা ধুনিয়াকৈ এটা আকৃতিত লিখা হয়, কিছুমান ৰাইমিং ওয়াৰ্ডস ইউজ কৰি পেলাই তেনেকৈ কৰা হয়, তাকে ছন্দ বুলি কয় হিন্দীত। আৰু প্ৰথম ছন্দটো मानुष हो तो वही रसखान, बसो ब्रज गोकुल गांव के ग्वारन। प्रथम छन्दটোত কৈছে মানুষ মানে মনুষ্যৰ কথা কৈছে। যদি মোক ভগৱানক কৈছে তেওঁ আগ্ৰহে কৰিছে, তেওঁ মানে ইচ্ছা ব্যক্ত কৰিছে, হ'বই যে লাগিব বুলি কোৱা নাই, যে প্ৰভু যদি মোক অহা জনমত अगले जन्म में मुझे मनुष्य की योनि में मुझे जन्म मिले, যদি মই মানুহৰ হৈ পেলাই মই মানুহ হৈ পেলাই তুমি প্ৰভু মোক জন্ম দিয়া, তেতিয়া বসো ব্ৰজ গোকুল গাঁও কে গ্ৱাৰন, তেতিয়া মই মানুহ হলে গোকুল গাঁৱত মই গ্ৱাৰন মানে যিবোৰ গোৱাল বাল ল'ৰা ছোৱালী আছে, গৰু চৰা মানুহ আছে, সেই গাঁৱৰ মানুহখিনিকে কয় গ্ৱাৰন বুলি। তোমালোকে লিখি ল'ব পাৰা। তাতে মোক ব্ৰজ গাঁওখন গোকুল গাঁওখন তেওঁ ইমানেই প্ৰিয়, কৃষ্ণ তাত জন্ম হৈছিলে, তাতে তেওঁ জন্ম হ'ব বিচাৰিছে। মানুষ হো তো वही रसखान, बसो ब्रज गोकुल गांव के ग्वारन। তাৰ মানে মনুষ্য হৈ জন্ম ললে, হে প্ৰভু মোক গোকুল গাঁৱত, মোক ব্ৰজত গোকুল গাঁৱতে তুমি মোক জন্ম দিবা। এইবোৰ ব্ৰজ ভাষা হয়, তেওঁ ব্ৰজ ভাষাতে লিখে, ব্ৰজ ভাষাতে তেওঁ গোটেই কবিতাখিনি আমি পাওঁ। তাৰ পিছত সেকেন্ড লাইনত কৈছে जो पशु हो तो कहाँ बसु मेरो, चरो नित नंद की धेनु मझारन। যদি মই নেক্সট জন্মত যদি মই এনিমেল হৈ, পশু মানে পশু হৈ পেলাই জন্ম তুমি যদি মই মোক হোৱা, তেতিয়া মই ধেনু মানে গাই গৰু, মাঝাৰন মানে মাজত, গাই গৰু মাজত মই সদায় চৰাই থাকিব বিচাৰো। নন্দ, নন্দ মানে আমাৰ কৃষ্ণৰ, আমাৰ অতিকৈ আমাৰ সকলো ভক্তই কৃষ্ণৰ, তেওঁৰ দেউতাক হ'ল নন্দ। নন্দ বাবাৰ যিখিনি ধেনু মানে গাই যিমান আছে, তেওঁৰ লগত সেই গাইখিনি তাতে মোক পশু হৈ পেলাই তাতে মই যাতে নন্দৰ আৰু কৃষ্ণৰ সান্নিধ্য পাওঁ, তাতে মোক জন্ম দিবা। পাহন হওঁ তো वही गिरी को, পাহন মানে পত্থৰ, গিৰি মানে পৰ্বত, দেখিছানে? गिरी माने पर्वत, पाहन माने पत्थर। जो धरियो कर छत्र पुरंदर धारन, पुरंदर माने ইন্দ্ৰই যেতিয়া একদম বজ্ৰপাত কৰি গোটেই নিজৰ সাহস মানে ষ্ট্ৰংনেছ, উইলিংনেছ দেখুৱাই পেলাই যিখিনি এনেকুৱা মানুহক এটা সময়ত কষ্টৰ সৃষ্টি কৰি দিছিলে, তেতিয়া এটা আঙুলিতে কৃষ্ণই কি কৰিছিলে, এই গোবৰ্ধন পৰ্বতখন তেওঁ গিৰি পাহন মানে গোবৰ্ধন পৰ্বতখন তেওঁ নিজৰ আঙুলিত উঠাই পেলাই মানুহখিনিক ৰক্ষা কৰিছিলে। গতিকে তাকে কৈছে जो धरियो ধৰিছিলে, কৰ ছত্ৰ মানে ছাতি নিচিনাকে ধৰিছিলে, পুৰন্দৰ মানে যিটো ইন্দ্ৰই
খুব ঘন বৰষুণ দি দিছিলে তেনেকৈ যে ধৰিছিলে সেই পাথৰৰ সেই পৰ্বতৰ পাথৰৰ এটুকুৰা অংশ হৈ পেলাই যদি মোক পাথৰ কৰি জন্ম কৰা এই পৰ্বতটোৰ এটা অংশ হৈ পেলাই মই জন্ম ল'ব বিচাৰিছিলোঁ লাষ্ট লাইনত আহিছে जो खग हो तो बसेरो करो मिली कालिंदी कुल कदम्ब की डालन जो खग মানে চৰাই হৈ পেলাই যদি মই জন্ম লওঁ তেতিয়া মোক কালিন্দী মানে কালিন্দী নদী যমুনা নদী কুল কদম যমুনা নদীৰ ওচৰত যিটো কদম্ব গছ আছে তাৰ ডাল এজোপাতে মই তাতে বহি পেলাই জিৰাব বিচাৰোঁ কাৰণ কৃষ্ণ কালিন্দী যমুনা নদীৰ ওচৰতে কালিন্দী তাতে তেওঁ সদায় বাঁহী বজাই তাতে তেওঁ থাকে গতিকে প্ৰথম ছন্দটোত আমি এইটোৱে বুজিলোঁ যে প্ৰথম ছন্দটোত তেওঁ মানে কৃষ্ণৰ সান্নিধ্যত থাকিবলৈ বিচাৰিছে যি হৈ জন্ম নহওক লাগিলে পশু হওক মনুষ্য হওক যিয়ে নহওক কিয় তেওঁ কৃষ্ণৰ ছত্ৰছায়াৰ সান্নিধ্যত তেওঁ থাকিব বিচাৰিছে গতিকে মই এইখিনি মই ধুনীয়াকৈ এতিয়া ব্যাখ্যা কৰি হিন্দীত মই লিখি দিম যাতে তোমালোকৰ ইজি হয় ইয়াৰ পৰা তোমালোকে চাই পেলাই ভিডিঅ'টো পজ কৰি কৰি লিখি ল'ব পাৰিবা মই প্ৰথম এইটো যিটো ছন্দ হয় তাৰে মই ব্যাখ্যা কৰি দিব ওলাইছোঁ তোমালোকে ধুনীয়াকৈ লিখি ল'ব পাৰিবা ব্যাখ্যা মানে অৰ্থ ঠিক আছে প্ৰথমটো মই ব্যাখ্যা কৰি দিব ওলাইছোঁ এতিয়া প্ৰথম ছন্দটো দেই প্ৰথম ছন্দটো गुटेखिनी मानुष हो तो वही रसखान बसो ब्रज गोकुल ग्वारन गांव के ग्वारन माने रसखान जी कहते हैं अगर डाली पर हो তো মই এইখিনি ব্যাখ্যা কৰি দিছোঁ প্ৰথম ছন্দটো ইয়াত কৈছে ৰসখান জি कहते हैं ইনভাৰ্টেড কমা দিবা গোটেইখিনি কোনোবাই যেতিয়া কয় বস্তুটো আৰম্ভ কৰিলে সদায় ইনভাৰ্টেড কমা ষ্টাৰ্ট হ'ব তাৰপিছত এণ্ড হ'ব কি কৈছে তেওঁ ৰসখান জিয়ে यदि मेरा जन्म मनुष्य के रूप में हो तो ब्रज के गोकुल गांव में हो যদি মোৰ জন্ম মানুহৰ নিচিনাকৈ হওক তেতিয়া মোক ব্ৰজ গোকুলৰ গাঁৱত হওক यदि मेरा जन्म पशु योनि में हो तो मैं प्रतिदिन नंद के गायों के बीच चरूं মানে শ্ৰীকৃষ্ণ দেউতাকৰ যিখিনি গাই তেওঁ লৈ চৰাই সেই তাত হওক বুলি কৈছে গাইখিনি মাজত তেওঁ পশু योनि হ'লে গাই হ'ব বিচাৰিছে यदि मेरा जन्म पत्थर का हो যদি পাথৰ হৈ জন্ম দিয়া প্ৰভু মোক তেতিয়া কি হয় तो उसी पर्वत का हो जिसको श्री कृष्ण ने अपनी उंगली पर धारण किया था हे गोवर्धन पर्वतर এটা অংশ হৈ পাথৰ হৈ জন্ম ল'ব বিচাৰিছে যদি তেওঁ পাথৰ হৈ জন্ম দিয়ে প্ৰভুকে তেওঁ কৈছে যি জন্ম নিদিয়া কিন্তু মোক তোমাৰ সান্নিধ্য লাগে হে পৰ্বতৰ এটা টুকুৰা যিটো তুমি মোক আঙুলিত ধৰি পেলাই উঠাইছিলা যিটো গোवर्धन पर्वतক উঠাইছিলা धारण किया था यदि मैं पक्षी हूँ यदि मैं चराई चिरकुटी हूँ पक्षी हूँ तो यमुना नदी के किनारे यमुना नदीर किनारत जे प्रभुए श्रीकृष्णए कदम गजजोपार तलत बाँही बजाई थाके तात हे कदम गजजोपार डाली पर हूँ বুলি কৈছে এইখিনি তোমালোকে স্ক্ৰীনশ্বট লৈ ধুনীয়াকৈ পিছতো লিখি ল'ব পাৰিবা মই এতিয়া নেক্সটটো মই আৰম্ভ কৰিছোঁ নেক্সট যিটো ছন্দ या लकुटी अरु कामरिया पर राज तिहुपुर को तजी डारो এইটোৰ অৰ্থ ইয়াত গোটেইখিনি ভাৱাৰ্থটো এইটোৱে যে হে প্ৰভু মোৰ যিমান যি মই লাখ বিলাক যিমান আছে তোমাৰ কাৰণে মই সব ত্যাগ কৰি দিব পাৰিম তোমাৰ কাৰণে মোক হয়ও তেওঁ বহুত ভাল ঘৰৰ তেওঁ গোটেই লাখ বিলাক এৰি পেলাই শ্ৰীকৃষ্ণৰ সান্নিধ্যত তেওঁ গোটেই জীৱনটো তেওঁ নিজৰ ভক্ত কৰিয়ে কৃষ্ণৰ এগৰাকী ভক্ত হৈ এনেকুৱা ধুনীয়া ধুনীয়া ছন্দ লিখি তেওঁ জীৱনটো তেওঁ পাৰ কৰি দিলে তেওঁ চাৰিখন খুব মানে ৰচনা আছে খুব প্ৰমাণ থকা সুজান ৰসখানৰ যিটো তেওঁৰ কিতাপ হে তাৰে এই চাৰিটা ছন্দ হেতু পাৰ্টৰে হয় সুজান ৰসখানৰ প্ৰেম বাটিকা বুলি এখন আছে দান লীলা আষ্টয়াম এনেকুৱা এইবোৰ তেওঁ মানে কৃষ্ণৰ যিখিনি হেৰি তেওঁ কৰিয়ে হেয়া তেওঁ নিজৰ জীৱন পাৰ কৰি দিছিলে এতিয়া মই তোমালোকক
ইয়াৰ ছেকেণ্ডটো যিটো ছেকেণ্ড ছন্দৰ অনুবাদ কৰি দিব ওলাইছোঁ, ব্যাখ্যা কৰিব ওলাইছোঁ। ইয়া লকুটি আৰু কামৰীয়া পৰ, এফালে প্ৰভুৰ লকুটি মানে লাঠি, কামৰীয়া মানে কম্বল, কমলি। ইয়া লকুটি আৰু এফালে প্ৰভুৰ লাঠি আৰু এফালে প্ৰভুৰ কম্বল। ৰাজ তিহুপুৰ কো তজি ডাৰো, মানে তিহুপুৰ মানে তিনো লোক, গোটেই তিনো লোকৰ মোৰ যদি ৰাজকাজো মোক দি দিয়ে, মোক নালাগে। কি লাগে মোক? প্ৰভুৰ মোক সেই লাঠিডাল, প্ৰভুৰ ছাৰিডাল, লাঠিডাল আৰু মোক সেই প্ৰভুৰ কম্বলখন হ'লেই হৈ যাব। মই চব ত্যাগ কৰিব, গোটেই তিনো লোকৰ ৰাজকাজ মই চব ত্যাগিব পাৰিম। আঠহু সিদ্ধি নৱনিধি কো সুখ, আঠহু সিদ্ধি মানে আঠটা সিদ্ধি মানে তপস্যা কৰি মানুহে আঠটা সিদ্ধি যি পায়, সেয়াও মই, আৰু নৱনিধি কো সুখ, নৱনিধি মানে কুবেৰৰ 9টা নিধি, তাতে তোমাৰ প্ৰেম, মোহ, লোভ এইখিনি আছে, 9টা নিধি আছে কুবেৰৰ, ধন, যশ, এইখিনি এফালে মই ত্যাগ কৰি দিব পাৰোঁ যদি মোক নন্দ কি গাই চৰাই বিচাৰোঁ, নন্দ কি গাই চৰাই বিচাৰোঁ, যদি মোক নন্দ বাবাৰ মোক 8টা সিদ্ধি আৰু 9টা নিধি মই পাহৰি যাব পাৰোঁ, কেতিয়া বিচাৰোঁ মানে পাহৰি যাব পাৰোঁ, ভুলা দে सकता हूँ। কেতিয়া তেওঁ পাহৰি যাব পাৰে? যেতিয়া নন্দ কি গাই চৰাই, যদি কৃষ্ণৰ দেউতাকৰ নন্দ বাবাৰ তেওঁ গাই গৰুখিনি চৰাবলৈ পায়, তেতিয়া তেওঁ এইখিনি গোটেই 8 সিদ্ধি আৰু নৱনিধি কো সুখ তেওঁ ত্যাগ দিব পাৰে। ঠিক আছে, বুজি পালে? নেক্সট লাইনত আহা। ৰসখান কবৌ ইন আখিন চৌ, ৰসখানে তেতিয়া কৈছে, হে প্ৰভু মই কেতিয়া দেখিবলৈ পাম এই চকুৰে, আখিনি মানে কবৌ মানে কেতিয়া, আখিন মানে চকুৰে, কেতিয়া মই দেখিবলৈ পাম, কি চাব বিচাৰিছে তেওঁ? ব্ৰজকে বন বাগ তৰাগ নিহাৰো, চাব বিচাৰিছে, নিহাৰ মানে চাব বিচৰা, কি চাব বিচাৰিছে? ব্ৰজ জেগাটোৰ বাগ, বন, বাগিচা, তৰাগ মানে তালাব, তালাব মানে পুখুৰী, তাৰ মানে তেওঁ তাতে ব্ৰজ গোকুল গাঁৱতেই তেওঁ থাকি গোটেইখিনি তেওঁ চাব বিচাৰিছে। কৌটিক হৌ কল ধোত কে ধাম, কোটি কোটি টকাৰ সোণৰ ৰূপৰ যি বিল্ডিং, কলধোত মানে সোণৰ ৰূপৰ, ধাম মানে বিল্ডিং, কোটি কোটি টকাৰ সোণৰ ৰূপৰ ধাম মই ত্যাগ দিব পাৰোঁ, ৱাৰো মানে ত্যাগিব পাৰোঁ, কি এৰি দিব পাৰোঁ। কিহৰ বিনিময়ত তেওঁ এৰিব পাৰে? কৰিল কে কুঞ্জন ওপৰ, কৰিল মানে একদম কাঁইট থকা, কুঞ্জন মানে এক প্ৰকাৰৰ ঘাঁহ বন, খুব ঘাঁহ বন, তেনেকুৱা কটিল যদি ঘাঁহ বন থকা ব্ৰজ গাঁৱত যদি তেনেকুৱা মই পাওঁ, তেতিয়া মই কোটি কোটি থকাৰ লাখ বিলাসৰ মই এই কলধত সোণৰ ৰূপৰ মই বিল্ডিংছবোৰ এৰি দিব পাৰোঁ বুলি কৈছে। ঠিক আছে, এতিয়া ইয়াৰ গোটেইখিনি মই আকৌ মই ব্যাখ্যা এতিয়া মই লিখি দিব ওলাইছোঁ। ছেকেণ্ড নম্বৰটো এইখিনি তোমালোকৰ যদি লিখি হ'ল, যদি নাই হোৱা তোমালোকে এইখিনি হেৰি কৰি ল'বা, আকৌ মই ইয়াত তোমালোকে পজ কৰি পেলাই লিখিব পাৰিবা, নহ'লে ভিডিঅ'টো বহুত লম্বা হৈ যাব মই যদি ৰৈ থাকোঁ। ঠিক আছে, গতিকে মই আকৌ এতিয়া ছেকেণ্ডটো দিবলৈ ওলাইছোঁ, ব্যাখ্যা কৰিব ওলাইছোঁ, তোমালোকে ছেকেণ্ডটো লিখি লোৱা। 2 নম্বৰটোত কি কৈছে, তোমালোকে এইখিনি তোমালোকৰ পৰীক্ষাটো লিখিব পাৰিবা, পৰীক্ষাত আহিব বহুত, এইখিনি কুৱেশ্যনছ বহুত ইম্পৰ্টেণ্ট হয়। या लकुटी और कामरिया पर रसखान जी कहते हैं, कर दूंगा। 2 নম্বৰ ছন্দটোত ব্যাখ্যাত তেওঁ কি কৈছে? रसखान कहते हैं, এইটো খা হয় দেই, रसखान कहते हैं, আকৌ ইনভাৰ্টেড কমা ষ্টাৰ্ট কৰি লাষ্টত এণ্ড কৰিব লাগিব। एक तरफ मुझे तीनों लोकों का राज मिले और एक तरफ मुझे भगवान कृष्ण की लाठी और कंबल, तो मैं तीनों लोक के सुख को त्याग दूंगा। ठीक है से 8 सिद्धियां और 9 निधियों को त्याग दूं अगर नंद की गायों को चराने का मौका मिले। न जाने कब मेरी इन आंखों को ब्रज के जो वन उपवन तालाबों को देखने का मौका मिले। करोड़ों सोने से बने महलों को भी कटीली कुंज के झाड़ियों के ऊपर न्योछावर कर दूंगा।
তাৰ মানে তেওঁ সেকেন্ডটোত কি কৈছে যে যিমান সুখ যি আছে মই সব এৰি দিব পাৰিম, সব ত্যাগ কৰি দিব পাৰিম মোৰ আৰাধ্য শ্ৰী কৃষ্ণ সান্নিধ্যত যদি মই থাকিবলৈ পাওঁ। ঠিক আছে, প্ৰথমটোত বাস কৰা কথা কৈছিলে শ্ৰী কৃষ্ণ সান্নিধ্যত, তেওঁক যি হয় প্ৰভুৱে জন্ম নিদিয়ে কিয় তেওঁ প্ৰভুৰ সান্নিধ্যত থাকিব বিচাৰিছিলে। আৰু সেকেন্ডটোত কি কৈছে, তেওঁ সেকেন্ডটোত কৈছে যে মই যিকোনো বস্তুৱে হওক পৃথিৱীৰ আটাইবোৰ বস্তু মই ভগৱানৰ কাৰণে, মই শ্ৰীকৃষ্ণৰ কাৰণে মই এৰি দিব পাৰিম। এতিয়া 3 নম্বৰটোলৈ আহা। 3 নম্বৰ ছন্দটো কি কৈছে, धूरी भरे अति शोभित श्यामजू तैसी बनी सिर सुंदर चोटी खेलत खात फिरे अंगना पग पैंजनी बाजती पिरी कछोटी। এই থাৰ্ড পেৰাগ্ৰাফটোত তেওঁ সৰু অকণমানি এই কৃষ্ণজনাৰ পেঞ্জনী মানে পায়েল, তেওঁ ইমান ধুনীয়া মূৰত চোৱাচোন মৰা চৰাই লগোৱা এটা চটি বুলি কৈছে, মানে এনেকুৱা বেনি এডাল গাঁঠি থৈছে এনেকৈ কৈছে। ইমান মৰম লগা এজন কৃষ্ণজনাৰ, সৰু কৃষ্ণজনাৰ তেওঁ বৰ্ণনা কৰিছে। ধূৰি ভৰে অতি শোভিত শ্যামজু তৈসী বনি চিৰ সুন্দৰ চটি, মানে ধূলিয়ে বালিয়ে খেলি থকা শ্যামজু মানে ধূৰি মানে ধূলি, শ্যামজু মানে কৃষ্ণজনাৰ কথা কৈছে, ইমান ধুনীয়া মৰম লগা কৃষ্ণজনা। তেওঁ তৈসী বনি চিৰ সুন্দৰ চটি, মূৰত যে ধুনীয়া এনেকৈ তেওঁ খোপা এটা বনাইছে, চুলিখিনি কথা কৈছে, চটি মানে খুব ধুনীয়া বেনি এডাল গাঁঠিছে, খুব মৰম লগা। খেলত খাত ফিৰে অংগনা, মানে খেলা ধূলা কৰি, অংগনা মানে চোতালতে তেওঁ খেলি আছে। পগ পেঞ্জনী বাজতি পিৰি কছটি, মানে ভৰিত, পগ মানে ভৰি, পেঞ্জনী মানে পায়েল, বাজতি মানে বাজি থকা, ভৰিত একদম পায়েলৰ চুন চুন শব্দ হৈ বাজি আছে। পিৰি কছটি মানে পিন্ধিছে, তেওঁ কি পিন্ধিছে, এই যে কাচুটি এখন পিন্ধি থাকে সৰু ল'ৰা ছোৱালীয়ে, সেই তেনেকুৱা কাচুটি এখন পিন্ধি আছে তেওঁ। ৱা ছবি কো ৰসখানি বিলোকত, এই ছবিটো ৰসখানৰ মানে দেখি পেলাই, তেওঁতো দেখি পেলাই মানে চকুৰ আগতে তেওঁ দেখা নাই, তেওঁ মানে মনতে ভাবি দেখি বুলি কৈছে, বিলোকত মানে দেখা, এই ছবিটো ৰসখানে দেখি ৱাৰত কাম কলানিধি কোটি। এতিয়া ৱাৰত কাম কলানিধি কোটিৰ দুটা অৰ্থ আছে। প্ৰথম অৰ্থটো হ'ল কাম মানে ইয়াত কামদেৱৰ কথা কৈছে, ধুনীয়া যিজন সৌন্দৰ্য দেৱতা কামদেৱ, আৰু কলানিধি মানে চন্দ্ৰমাটো। প্ৰথম অৰ্থটোত কৈছে যে এই ছবিটো ৰসখানে দেখি, সৰু কৃষ্ণজনা খেলা ধূলা, ধূলিয়ে বালিত খেলা ধূলা কৰি থকা দেখি তেওঁ হাজাৰ বাৰ কামদেৱৰ ধুনীয়াটো, মানে কামদেৱ সৌন্দৰ্য দেৱতাৰ ধুনীয়া যিটো সৌন্দৰ্য তেওঁ, আৰু কলানিধি মানে চন্দ্ৰমাৰ যিটো সৌন্দৰ্য, এই দুটাকে তেওঁ মানে একোৱেই নহয় বুলি কৈছে। আৰু এটা ইয়াৰ অৰ্থ আছে, ৱাৰত কাম কলানিধি কোটি, মানে কামদেৱে কলানিধি যিটো নিজৰ কলাটো দেখুৱাই পেলাই মানে সৃজন কৰিছে বুলি, ধুনীয়াটো মানে কৃষ্ণক দি দিছে, যিখিনি সৌন্দৰ্য কৃষ্ণক দিছে কাম দেৱতাই, সেইটো মানে একো লগতে তুলনা নহয়, এনেকৈ কৈছে। এতিয়া আহা 4 নম্বৰ লাইনটোলৈ। কাগ কে ভাগ কহা কহিয়ে হৰি হাত সৌ লে গয়ো মাখন ৰোটি। কাগ মানে কাউৰী, ক্ৰ, কাউৰী কি ভাগ্য, ভাগ মানে ভাগ্য, কি ক'বা কাউৰীটোৰ ভাগ্য কি ক'বা, যি খেলা ধূলা কৰি থকা হৰি মানে কৃষ্ণজনাৰ কথাই কৈছে, ভগৱানৰ কথা কৈছে, হাতত যে মাখনৰ ৰুটি লৈ লৈ খেলি আছিলে, সেই মাখন ৰুটিটো কাউৰীটোৰ কি ভাগ্য, ভগৱানৰ হাতৰ পৰাই লৈ যাবলৈ তেওঁ সুবিধাটো পাইছে। গতিকে ভালদৰে বুজি পাইছানে তোমালোকে? ভালকৈ আওৰাবা, এবাৰ দুবাৰ ৰিপিট কৰি চাবা আৰু ধুনীয়াকৈ বুজি পাবা, বহুত ধুনীয়া এইটো ছন্দ হয়। এতিয়া ইয়াৰ মই ধুনীয়াকৈ মই আকৌ লিখি দিম, তোমালোকে থাৰ্ডটো এনেকৈ পৰীক্ষাত যদি আহে ব্যাখ্যা কৰোঁ বুলি আহিব, তাত তোমালোকে ধুনীয়াকৈ ব্যাখ্যা কৰি পেলাই লিখি ল'ব পাৰিবা। এইখিনি গোটেইখিনি এনেকৈ এটা লাইনো নেৰাকৈ তোমালোকে লিখিব লাগিব, আৰু ধুনীয়াকৈ এইখিনি তোমালোকে মুখস্থও হৈ যাব যদি 2-3 বাৰ এনেকৈ চাই পেলাই তোমালোকে আওৰাই লোৱা। এতিয়া মই 3 নম্বৰটো লিখি দিবলৈ ওলাইছোঁ। 3 নম্বৰটো ব্যাখ্যা কৰিছে, रसखान जी कहते हैं, रसखान जी कहते हैं ले जाने का
मौका मिला। তিনি নম্বৰ ছন্দটোত ৰসখানে কৈছে, रसखान जी कहते हैं धूल से लथपथ चेहरा और सिर की सुंदर चोटी बहुत सुंदर है। जब वे आंगन में खेलते हुए पीला कच्छा, कच्छा माने कासुटीखনৰ কথা কৈছে, पहने दौड़ते हुए, जब वे आंगन में खेलते हुए पीला कच्छा पहने दौड़ते हैं तो उनकी पायल बजने लगती है। यह छवि देखते ही रसखान कहते हैं कि कामदेव और चंद्रमा की सौंदर्य भी फीकी पड़ गई है। कौवे का कितना अच्छा भाग्य है कि उसे कृष्ण के हाथों से रोटी माखन ले जाने का मौका मिला। এইখিনি তোমালোকে পজ কৰি পেলাই ধুনীয়াকৈ লিখি পেলাই বাৰে বাৰে পঢ়িলে মুখস্থ হৈ যাব। বুজি পাইছা নহয়? কিবা যদি নুবুজা তোমালোকে কমেণ্ট কৰি মোক জনাব, মই নিশ্চয়কৈ তোমালোকক আকৌ বুজাই দিম। ঠিক আছে, এতিয়া আহোঁ 4 নম্বৰটোলৈ। এইটো লাষ্ট ছন্দ ইয়াৰ। 4 নম্বৰ ছন্দটোত কি কৈছে, मोर पखा सिर ऊपर राखी हूँ गूंज की माल गरे पहिरोंगी। লাষ্টৰ ছন্দটোত তেওঁ নিজকে যি গোপীসকল আছে, কৃষ্ণৰ লগত এই গোপীসকল যে আছে, এই গোপীসকলৰ নিচিনাকেই তেওঁ নিজকে ভাবিছে যে কৃষ্ণৰ লগত মই এনেকৈ গোপী হৈ থাকিবও যদি পাৰিলোঁ হয়, মই যদি গোপী হৈ জন্ম ল'লোঁ হয় তেতিয়া মই এনেকৈ গোপীৰ লগত থাকিব পাৰিলোঁ। নিজকে গোপী বুলি ভাবি পেলাই এই 4 নম্বৰ ছন্দটো কৈছে। কি কৈছে, মোৰ পখা চিৰ ওপৰ ৰাখি হওঁ, মই গোপী নিচিনা হৈ গোপী হৈ পেলাই মোৰ পখা, মোৰ নিজৰ মানে কৃষ্ণৰ তেওঁ ছবিটো নিজৰ গাত ল'ব বিচাৰিছে, কৃষ্ণৰ নিচিনা হ'ব বিচাৰে। যদি মই গোপী হ'লোঁ হয় কি কৰিলোঁ হয়, মোৰ পখা, মূৰাৰ যিটো চৰাই কৃষ্ণই মূৰত লৈ থাকে সেইটো মই মোৰ মূৰত ধুনীয়াকৈ তুলি ল'লোঁ হয়। গুঞ্জ কি মাল গৰে पहिरोगी, কৃষ্ণই গুঞ্জ কি মাল মানে কি মালা পিন্ধে, বৈজয়ন্তী ফুলৰ মালা পিন্ধে, তাকে কৈছে গুঞ্জ কি মাল গৰে पहिरोगी, ডিঙিত পিন্ধিম। ओढ़ी পিতম্বৰ, येलो कलर ड्रेस पिन्ही पेलाई, ले लकुटी बन, लकुटी माने लाठी, बन माने बने बने, गोधन ग्वारिनी संग फिरोगी, गोधन माने गाय गरुৰ লগত য'ত ত'ত মই চৰাই ফুৰিলোঁ হয়। যদি মই গোপী হ'লোঁ হয় তেতিয়া গোপীৰ নিচিনাকৈ কৃষ্ণ সান্নিধ্য পাবলৈ কৃষ্ণই কি কি কৰে সেইখিনি কাম কৰিলোহেঁতেন। য়েল্ল' কালাৰ তেওঁ ধুতি পিন্ধাই ন, গতিকে ওঢ়ি পিতাম্বৰ মানে গ্ৰীণ য়েল্ল' কালাৰ মই পিত বস্ত্ৰ পিন্ধি পেলাই মই লাঠি এডাল লৈ গোৱাল বাল সতি মই ধুনীয়াকৈ গাই চৰাই ফুৰিলোঁ হয়। ভাৱতো वही मेरे रसखानी, ৰসখানে কৈছে যে ভাৱতো वही मेरी, ভাৱতো वही मेरी মানে খুব মোৰ অতিকৈ মৰমৰ প্ৰভু। সো তেৰে কহি সব স্বাংগ ভৰোগী, যিকোনো তুমি ক'বা, যি কথা ক'বা, যি অভিনয় কৰিবলৈ কোৱা মই তাকেই কৰিম। কিন্তু ইয়া মুৰলী মুৰলীধৰ কি, কিন্তু মুৰলীধৰ মানে কৃষ্ণ, মুৰলী মানে বাঁহী বজায় নে নবজায়, বাঁহী বজায় কাৰণে তেওঁক কৈছে মুৰলীধৰ বুলি। ইয়া মুৰলী, কৃষ্ণৰ যিটো বাঁহী, সেই বাঁহীটো কিন্তু মুৰলীধৰ কি অধৰান ধৰি, অধৰান মানে তলৰ ওঁঠটো কথা কৈছে, বাঁহীটো তলৰ ওঁঠত যে এনেকৈ থাকে সেইটোহে মই নকৰোঁ। আধৰা নধৰোগী, মই নিজৰ ওঁঠত লৈ বাঁহীটোহে নবজাওঁ, বাকী যি মোক কৰিবলৈ কয় মই কৃষ্ণৰ গোটেইখিনি কৰিম। মূৰত মূৰা পাখি ল'ম, ডিঙিত বৈজয়ন্তী ফুলৰ গুঞ্জ কি মালা পিন্ধিম, পিতাম্বৰ যি ড্ৰেছ পিন্ধে তেওঁ য়েল্ল' কালাৰ মই সেয়া পিন্ধিম, লাঠি লৈ পেলাই অনে বনে মই ঘূৰি ফুৰিম গাই গৰু চৰাই চৰাই। আৰু কিন্তু তুমি যি কোৱা, তোমাৰ মৰম মোৰ আছে বহুত, মই তোমাক ভাল পাওঁ, তুমি যি কোৱা তাকে অভিনয় কৰিম। কিন্তু মই তোমাৰ বাঁহীডাল, মোৰ তুমি লোৱা বাঁহীডাল ওঠত মই নলওঁ, কাৰণ কেলে নলয়, তেওঁ চতান বুলি ভাবে, মানে তেওঁতকৈও প্ৰিয় গোপীসকলৰ প্ৰিয় কৃষ্ণ, আৰু কৃষ্ণই তেওঁলোকে ভাবে যে কৃষ্ণ আমাতকৈ বেছি সেই বাঁহীডালকহে ভাল পায়, কি চব কৰিম কিন্তু বাঁহীডালহে আমি নলওঁ। সেইটো এটা হিংসা কৰা ভাৱত কৈছে, জেলাচি ফিল কৰি পেলাই। ঠিক আছে, গতিকে এইখিনিয়ে আছিলে। এতিয়া লাষ্টৰটো মই লিখি দিবলৈ ওলাইছোঁ, তোমালোকে লাষ্টৰখিনি চাই লোৱা, খুব ধুনীয়া। এইটো তোমালোকক শিকাই মোৰ বহুত ভাল লাগিলে। তোমালোকৰ কেনেকুৱা লাগিলে মোক জনাবা, আৰু তোমালোকৰ হেল্প হয় বুলি মই এইখিনি আজি এনেকৈ লিখি দিলোঁ। খালি তোমালোকে মুখস্থ কৰি ধুনীয়াকৈ গোটেইখিনি কৰি ল'লে মোৰ খুব ভাল লাগিব। এতিয়া মই 4 নম্বৰটো দিবলৈ ওলাইছোঁ। 4 নম্বৰটোত কি কৈছে, লাষ্টৰটো ইয়াত কৈছে, আকৌ তেনেকৈ আৰম্ভ কৰিব লাগিব। रसखान जी कहते हैं
रसखान जी कहते हैं नहीं करूँगी। আচ্ছা 4 নম্বৰটোত লাষ্টৰ ছন্দটোত কি কৈছে ৰসখানে रसखान जी कहते हैं अगर गोपी का रूप धारण करूं तो मोर पंख सिर पर रख लूंगी, कुंज की माला गले में पहन लूंगी, पीला वस्त्र पहनकर लाठी लेकर ग्वालों के साथ गाय के पीछे घूमूंगी। कृष्ण से लगाव है इसलिए वह जो कहेंगे वैसा अभिनय करूंगी, मगर इस मुरली को हर समय कृष्ण अपने होठों पर धारण करते हैं, उसको मैं अपने अधर पर धारण नहीं करूंगी। এইখিনিয়ে আছিলে ধুনীয়াকৈ আজি 4টা মই ব্যাখ্যা কৰি দিছোঁ। তোমালোকে ধুনীয়াকৈ পঢ়িবা আৰু ইমান এটা বহুত ধুনীয়া চেপ্টাৰ এইটো ৰসখানজী তোমালোকে ভালকৈ বুজিলা বুলি মই আশা কৰিছোঁ। যদি কিবা প্ৰবলেম থাকে বা কোৱেশ্চন আনসাৰ্স মই আপলোড কৰি থাকিম, কিবা প্ৰবলেম থাকিলে তোমালোকে মোক কমেন্ট সেকশনত জনাব পাৰিবা আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'বা স্কুল অনলাইন #rs এইটো কৰি ল'লে এটোত সাবস্ক্ৰিপশন একেবাৰে ফ্ৰী হয়, তেতিয়া তোমালোকৰ সাবস্ক্ৰাইব কৰি ল'লে আপলোড হৈ থাকিব যিখিনি মই ভিডিও দি দিওঁ। ঠিক আছে, গতিকে আজিলে ইমানলৈকে আহিছোঁ। থ্যাংক ইউ ফৰ ওয়াচিং মাই ক্লাছ। থ্যাংক ইউ।